যোৱা নাই দিয়া মই মাত্ৰ আহি পালো মই তোমাক বহুত ভাল পাওঁ তুমি মোক কিয় ইমান খং কৰি আছা তুমি দেখোন মোৰ কথাই নুশুনা ক'তনো নুশুনো কথা চোৱা হ'ব দিয়া আৰু এইবিলাক ওলাব নালাগে খং কৰিব নালাগে ব'লা যাওঁ এতিয়া ব'লা তুমি কি ইমান দেৰিলৈকে উঠাই নাই নেকি তুমি অ শুনাচোন মই মানে বজাৰত যাব লগা আছিল মায়ে যোৱা কথা আছিল এতিয়া নাযায় বোলে অকলে যাম চাগে কিয় ৰচোন ফোন আহিছে হেল্ল' বেয়া পাইছা কিয় মই মোৰ কামতে ফুৰিব আহিছোঁ যাই আছোঁ দিয়া বেয়া নাপাবা দে কি হ'ল সিয়াই খং কৰি আছে ফুৰিব অহাৰ কাৰণে যোৱা মেনেজ কৰিম আৰু কিবাকে হ'ল তুমি ইয়াতে আছা চৰি বেয়া নাপাবা না একো চৰি নাই তুমি চব পিনে যাই থাকা কিন্তু মোক যাব নিদিয়া সেইটো কথা নহয় মইতো মোৰ কামতহে গৈছিলোঁ এতিয়া শুনা ঘৰত মোৰ বাবে ল'ৰা চাই আছে কি তুমি কি ক'লা তুমিয়ে কোৱা এতিয়া মই কি কওঁ কোৱা নাই এনেই আছো ইয়াৰ লগত হয় নেকি ক'ত কিয় নালাগে নেকি কি হ'ল যাব নিদিয়া নেকি নাই নিদিয়ে মই তোক আগতে কৈছিলো না যাব নিদিয়া বুলি মই যাম বুলি কৈছো না যামেই ৰচোন মই এটা মেছেজ দিলো ঠিক আছে তই ৰ দে মই ওলাই লওঁ সিয়া বোলে ফুৰিব গেল যাবা বহুত দিন দেখা নাচাই হোৱা হয় নেকি বল তেনেহ'লে বাইদেউ অৰুণ হাজৰিকাৰ ঘৰ কোনটো আৰ্মিতে চাকৰি কৰে কোন আছিল তুমি যিবোৰ ভাবিছা সেইবোৰ একো নহয় সেইকাৰণে মই ইমানবাৰ মানা কৰাৰ পিছতো তুমি ফুৰিব আহিছা সেই কৰিবই আহিছা নহয় তুমি ভুল কৰিছা নহয় মই একো ভুল বুজা নাই মই তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ তেতিয়া এইবিলাক লাগি থাকিব নালাগে দে হ'ব দে বাদ দে নহয় মই তোমাক ভাল পাওঁ চা তোক মই আগতে কৈছো যে উৎপলে তোক বহুত সন্দেহ কৰে আৰু তই এইটো কথা ভালকে জানা যে সন্দেহৰ মাজত কেতিয়াও প্ৰেম নিটিকে গতিকে মই ভাবো যে তই উৎপলক বাদ দি দে আৰু ঘৰৰ পৰা যিটো ল'ৰাৰ লগত বিয়া ঠিক কৰা সেইটোৰ লগতে বিয়া হৈছে চা উৎপল তই এইবিলাক ভাল নকৰিলি নেকি তই এবাৰ হিয়াক ফোন কৰি ক্ষমা খুজি ল তই ঠিকে কৈছা মই তাকে কৰিম বুলিয়ে ভাবিছোঁ হেল্ল' হিয়া মোক বেয়া পাই আছা নেকি প্লিজ ক্ষমা কৰি দিয়া মোক চোৱা উৎপল তুমি ভালকে জানা সন্দেহৰ মাজত সঁচা প্ৰেম নিটিকে গতিকে তুমি মোক পাহৰি যোৱাটোৱে ভাল আৰু ঘৰৰ পৰা যিজন ল'ৰা চাইছে
সেইজন ল'ৰালৈকে মই বিয়া হ'ম আৰু ঘৰতো বহুত সুখী। গতিকে তুমি আমাৰ মাজত নাহিবা আৰু বাই। হেল্ল' হিয়া হিয়া শুনাচোন হিয়া। কি হ'ল? সকলো শেষে হৈ গ'ল। কি কি ক'লে তই? তাইৰ বিয়া। চাচোন এইবোৰ কি হৈ গ'ল। মই কি ভুল কৰিলোঁ? মই তাইক কিমান ভাল পাইছিলোঁ। তাইক মই অকলে অকলে ক'তো যাব দিয়া নাছিলোঁ। তাইৰ কিবা কষ্ট হ'ব বুলি মই তাইক ক'তো যাব দিয়া নাছিলোঁ। মইতো সেইবিলাক আকৌ তাই সন্ধিয়া বুলি ভাবিছিলোঁ। কিন্তু মই এইবিলাক কিয় কৰিছিলোঁ তই জান? মোৰ ভয় লাগে যদি তাইক মোৰ পৰা কোনোবাই কাঢ়ি লৈ যায়, যদি তাইক কোনোবাই কষ্ট দিয়ে, সেইকাৰণে মোৰ বহুত ভয় লাগে। সেইকাৰণে আৰু মই তাইক সকলোৰ পৰা লুকাই ৰাখিছিলোঁ। কিন্তু আজি কি হৈ গ'ল এইবিলাক? হ'ব, তই এতিয়া মন মাৰি থাকিব নালাগে, মই তাইক বুজাই সুৰ। শুন, নালাগে দে। এতিয়া সিহঁত বহুত সুখী হৈ আছে আৰু মই সিহঁতৰ সুখৰ মাজত ভাগিদাৰ হ'ব নাযাওঁ। হ'ব দে, তাই এতিয়া সুখী যিহেতু ময়ো সুখীয়ে। বল ক'ত বল। হেল্ল', উৎপল ক'ত আছা? মই এই মাত্ৰ হিয়াৰ লগত যি বিয়া ঠিক হৈ আছে, ল'ৰাটোক মানে আমাৰ বজাৰত দেখিছোঁ মানে। তই আহি যা ইয়াত।